Hey guys, আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু এয়া চাওক সাজি কাচি ওলাই ল'লোঁ। ভাবিলোঁ অকণমান ফুৰি আহোঁ, ক'তনো যাওঁ আপোনালোককো দেখাওঁ ভাবিলোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া সকলো নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই যায় আগতীয়াকৈ। এয়া ভাবিছোঁ, এয়া আমি ওলাই যাব লৈছোঁ আৰু এতিয়া ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই দিম আৰু ভিডিঅ'টো চাব লাষ্টলৈকে, তেতিয়া গম পাব ক'ত গৈছোঁ ক'ত যাব ওলাইছোঁ। সেয়া আমি আহি আছোঁ, আহি পাই গ'লোঁ BCPL টাউনশ্বিপ। তাতে ATMৰ পৰা পইচা উলিয়াব লৈছিলোঁ আৰু এইফালে BCPL টাউনশ্বিপ গেটৰ আগফালে ৰখি আছোঁ আমি। এইটো ATM, সেইফালে গেটখন আছে আৰু পূৰা একদম বৰষুণ দি আছে। বৰষুণৰ মাজে মাজে আমি আহি আছোঁ আৰু একদম। আৰু এইফালে আমি আহি পাই গ'লোঁ। এইটো খুৰাহঁতৰ ঘৰৰ আগত আছে ATM আৰু এইখন চশমা দোকান হয়, এইখন বন্ধ আছে। আৰু এইফালে এইখন চেলুন, ধুনীয়া ষ্টাইলিছ চুলি দাড়ি কাটে, একদম ধুনীয়া চেলুন হয়। আৰু এয়া বলক আমি এতিয়া ভিতৰত সোমাই যাওঁ। আমি আহি গ'লোঁ ভিতৰত, তাৰপিছত অকণমান চাহ পানী খাই লওঁ আৰু এইটো এইফালে ডাঙৰ বৌয়ে গালি বুলি বেটা চাহ গৰম আছে। মই এইখিনি চাহ খাম, এইখিনি চাহ খাম দেই। মই এইখিনি চাহ খাম। ল'ব দিয়া তোমাৰ কাৰণে আছে, ইয়াত থৈ দিছোঁ মই। চাহ পানী খোৱা হৈ গ'ল, চাহ পানী খাই আমি ওলাই আহিলোঁ। মাহঁতে যাবলৈ আহিছে, গাড়ী ৰখি আছে, চব মানুহ গাড়ীত উঠি আছে। মা আৰু খুৰীদেউ উঠিব বাকী আছিলে আৰু আমি আহিছোঁ। মই ভাবিলোঁ অকণ আগবঢ়াই আহোঁ যায়। এয়া খুৰাই কৈছে গাড়ীত উঠিয়ে লোৱা আগতে আৰু বহিয়ে যোৱা। এইফালে চব বহি আছে আৰু এইফালে চাওঁচোন বলক কোন কোন আছে গাড়ীত। এইফালে পেহীজনী ৰখি আছে, পেহীয়ে কেমেৰাত উঠাব মনা কৰি আছে মোক। আৰু এইফালে আমাৰ ছোৱালীজনীৰ মাক, খুৰীদেউ, এজনী খুৰীদেউ, সেইফালে নানী, ছোৱালীজনী নানীয়েক, এইফালে ছোৱালী জেঠাই, এইফালে সৰু খুৰা, একদম পুৰা আৰু চব ৰেডি যাবলৈ। এইফালে যাব আৰু বহি আছে আৰু এইফালে জা কেইজনী আছে, দুজনী জা আছে, ননদ আছে, দেৱৰ আছে, এইপিনে খুৰীদেউ হয়, এজনী সৰু খুৰীদেউ, এইপিনে ভতিজা হয়। এইয়া এইপিনে জা কেইজনী হাঁহি হাঁহিয়ে তত নাপাইছে তাহাঁতে আৰু পুৰা। এইপিনে এইটো দেৱৰ হয়, পেহীয়ে লাজতে পলাই গৈছে। এয়া চব ৰেডি আৰু যাব এতিয়া। এইপিনে ছোৱালী দেউতাক, খুৰাই ভাবিছে মই ফটো মাৰি আছোঁ সেইকাৰণে ধুনীয়াকৈ ৰখি দিছে। সকলো যাব ওলালে আৰু এইফালে সৰু বেটি জেং কৰি আছে, তাকো যাবলৈকে তাৰ আব্বাই তাক মৰম কৰি দিছে অকণমান। সেয়া আমাক বাই বাই দি দিলে আৰু চবেই যাব আৰু চাই লৈছে এবাৰ, মানে চব ঠিকে ঠাকে বহিলে নে নাই। খুৰাহঁতে এখন গাড়ী গ'ল, পুৰা বাই বাই দি আছে, বাই বাই চাই লৈছে খুৰাই। চবফালে মিলাই মিলি চাব লাগিব ন, ইমান দূৰ যাব যেতিয়া। ইমান দূৰ মানে গৈছে, সকলোবোৰ মৰাণ গৈছে, মৰাণ চবকে চাই লৈছে। আপোনাৰ ৰাতিপুৱা 10টা বাজি পাৰ হৈ গ'ল দেই, ওলাই যাওঁতে যাওঁতে। আমি ডিব্ৰুগড়ৰ পৰা বৰপুৰা গৈ পাওঁতেও দেৰি হৈ গ'ল, বৰষুণত তিতিব লগা হ'ল ন। আৰু এইফালে আমাৰ গাড়ী গ'লগৈ,
চবকে বাই বাই দি দিলোঁ। দুখন গ'লগৈ, এইখনো যাব এতিয়া। এইখন গাড়ীও গ'লগৈ। এতিয়া এওঁলোককো বাই বাই দি আমি আকৌ তাত খুৰাহঁতৰ ঘৰলৈ যামগৈ। বাই বাই। দোৱা কৰিব সকলো ভালে ভালে যাতে হয়। সজাই থৈছে প্লেট, গিলাচ, কাপ প্লেট, এইফালে চিনাকি কৰিব চলি আছে। মোৰ ভাতৰ ভিডিঅ'টো দিয়া নহ'লে, সেইটো নাহিলে মানে আধা আহিলে, সেইটো কাৰণে নিদিলোঁ। এইফালে চবকে চিনাকি কৰিব চলি আছে আৰু চিনাকি কৰাই আছে মোৰ শাহু মায়ে। চবকে চিনাকি কৰাই দিছে। ঘৰৰ ডাঙৰ হয়, ডাঙৰে চিনাকি কৰাই দিব লাগে। চবকে চিনাকি কৰাই লৈছে। প্ৰথম চিনাকি কৰাইছে ন, সেইটো কাৰণে চবেই কিবা না কিবা এটা গিফ্ট দিব লাগে আৰু নিয়ম হয়। ল'ৰাজনে তামোল পাণ দিয়ে, চালাম দিয়ে আৰু চবে কিবা এটা দি কিনে তামোলখন লয় আৰু সেইটো নিয়ম হয়। এইফালে ননদজনীয়ে ভিডিঅ' কৰি আছে। এয়া পেহীহঁতে দেৰিকৈ গৈছিলে, সেইজনী পেহী সময়ত মানে গৈ পাই গ'ল আৰু অকণ দেৰিকৈ গৈছিলে। দি আছে। ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে, আৰু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে মৰম, আশীৰ্বাদ, দোৱা দিব। আপোনালোকৰ মৰম দোৱাত মানে আৰু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মই। আৰু ভিডিঅ'বোৰ চাব আপোনালোকে, তেতিয়া ভাল লাগিব। লাইক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু ভাল লাগিব তেতিয়া। চবকে চিনাকি কৰাই আছে। এইখিনি মই যোৱা নাই আকৌ দেই, ভিডিঅ'খিনি দিছে ননদজনীয়ে, তো তাৰ পৰাই মই ভিডিঅ'ত দেখাই দিছোঁ। এইজনী ল'ৰাজনৰ বায়েক হয়, ৰেড কালাৰ কাপোৰ পিন্ধি থকাজনী। মানে ধুনীয়াকৈ তাত মানে মানুহখিনিক খাতিৰ কৰিছে নহয়, ভাল লাগিছে আৰু মানে মান সন্মান ধুনীয়াকৈ কৰিছে। আপোনালোকে ভাবিছে চাগে মই থাম্বনেইলটো লগাইছোঁ, ক'ত গৈছোঁ, কি কৰিছোঁ, আৰু ঘৰৰ মানুহবোৰ ক'ত গুচি গ'ল। সেই ভাবিছে আপোনালোকক কৈ দিওঁ, ঘৰৰ মানুহবোৰ গ'ল আমাৰ, মই ৰাতিপুৱাই আহিলোঁ খুৰাহঁতৰ ঘৰত। খুৰাহঁতৰ ঘৰত আহিলোঁ মানে এজন সৰু খুৰাৰ ছোৱালীজনী হেৰি আছিলে, আপোনাৰ ল'ৰা ঘৰত মাতিছিলে সকলোকে। সেই ঘৰৰ ডাঙৰখিনি গ'ল ল'ৰাৰ ঘৰ চাবলৈ গ'ল। ল'ৰা ঘৰৰ মানুহ আহিলে, আহি ছোৱালী ঘৰ চাই মেলি গ'ল, আৰু এতিয়া সকলোবোৰ গ'ল ল'ৰা ঘৰ চাবৰ কাৰণে। মা গ'ল, মোৰ হাজবেণ্ড গ'ল, আৰু খুৰা, খুৰী, ভতিজা, দেৱৰ, এনেকৈ মিলাই মেলি মানে 30জনমান মানুহ গ'ল। আৰু মই নগ'লোঁ, মই আহিলোঁ ঘৰত অকলে থকাতকৈ বোলো যাওঁ তাত খুৰাহঁতৰ ঘৰতে ভাই বোৱাৰীজনীৰ লগত থাকিম বুলি কিনে গুচি আহিলোঁ। আৰু সেয়ে আপোনালোককো দেখালোঁ। যদি ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু দেখাম
সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়া গম পাব ক'ত গৈছিলে কি কৰিলে। আৰু ল'ৰাটোক দেখাম বাৰু, ল'ৰাটোক চাবৰ কাৰণে আপুনি মোৰ ভিডিঅ'বোৰ চাই থাকিব। ল'ৰাটোক এতিয়া নেদেখাওঁ দেই, সেইটো ছাৰপ্ৰাইজ হ'ব। এইটো ইয়াত মেথি লাডু বনাব লৈছে, এইখিনি গুড় পাক দি আছে আৰু এইখিনি পিঠাগুড়ি। ইয়াত আপোনাৰ আছে মেথি পিঠাগুড়ি, গোলমৰিচ আছে, নাৰিকল, বগা তিল দিয়া আছে, বাদাম দিয়া আছে, চব পিচি দি থৈছে। এইখিনি হৈ লওক, গুড় পকি লওক, তাৰপাছত লাডু কটা আমি মেথি লাডু বনাই আছো। বিহু লাগিলেই মানে বিহু লাগিছে দেই, আমি চব ফেষ্টিভেলে পালন কৰোঁ, একো নেৰো। গৰমৰ দিন দিব মানে হেৰি হ'ব তেতিয়া, ঢাকি দিম অকণমান ভাত হ'ব তেতিয়া। এই চোৱা চোবানে কি ধুনীয়া গোল কৰিলে চোৱা, সেইকেইটা গুড় কৰি দিছোঁ তেতিয়াহ'লে। লাড়ু বনোৱা হৈ গ'ল। এতিয়া এইফালে খুৰাহঁতৰ ৰুমটো দেখাই দিওঁ ভাবিলোঁ অকণমান, গোটেই ৰুমকেইটা। এইফালে এইটো একুৰিয়ামত পানী নাই দেই, মাছো নাইকিয়া, মাছখিনি দিছিলে মৰি মৰি যোৱাৰ কাৰণে খালী কৰি থৈ দিছে। এনেকৈ বাৰু এটিএমটো এতিয়া সজাই থৈ, একুৰিয়ামটো সজাই থৈ দিছে। আৰু এইফালে এইটো আপোনাৰ বাচনত ধুনীয়াকৈ ফুলপাহ সজাই থৈছে, দেখিবলৈ একদম আচলি ফুল নিচিনা লাগিছে। আৰু এইফালে এইকেইটা পূৰা খেলত ব্যস্ত, একদম নক'ব আৰু, লাঠি লৈ খেলিছে। আৰু এয়া এইফালে এইটো চাওকচোন, ফুল পাতখিনি দেখিবৰ কাৰণে অৰিজিনেল যেন লাগে মানে দেখিবৰ কাৰণে, কিন্তু নহয় দেই, প্লাষ্টিকৰ হয়, কচুপাত হয়, কিন্তু ভাল লাগিছে দেখি। আৰু এইফালে এইটো ওপৰত ঝুমৰ লগোৱা আছে, পিংক কালাৰ, লাইটটো জ্বলিলে ধুনীয়া লাগে একদম। আৰু এইফালে নৰঞ্জনী লাজতে মুখতে হাতখন দি দিছে আৰু লুকাই গৈছে। আৰু এই ফুলখিনি যে এইখিনি হাতেৰে বনোৱা ফুল হয়, ইমানে ভাল। আৰু এইফালে এইটো ডাঙৰ জাজনীৰ ৰুমটো দেখাই দিছোঁ। ডাঙৰ জাজনীয়েও পূৰা ফুলৰ অৰ্ডাৰ লৈ থাকে, ফুল বনায়। এইবোৰ ফুল তাই নিজে বনাইছে, যিমানখিনি ফুল মানে সজোৱা আছে তাহাঁতৰ ঘৰত চব তাই নিজে বনোৱা ফুল হয়। বৰ ধুনীয়া ধুনীয়া ফুল বনাব জানে, এইবোৰ তাই নিজে বনোৱা হয়। ধুনীয়াকৈ বনাই কিনে থৈ দিয়ে, ফুলবোৰ বৰ ধুনীয়াকৈ বনায়। আপোনাৰ ঊল দি কিনেও বনায় ধুনীয়াকৈ। ইয়াত শ্ব'কেছটোতো এইটো আপোনাৰ কাছৰ পুটটো দেখিছেনে, সেইটোও ধুনীয়াকৈ একদম ডিজাইন কৰি দিছে। পেলনীয়া বস্তুৰ পৰাও কিমান বস্তু যে বনাব পাৰি। আৰু এইটো তাই আই এম লাইফষ্টাইলৰ প্ৰডাক্ট বিক্ৰী কৰে, সজাই থৈ দিছে ধুনীয়াকৈ। আৰু এইফালে এইটো ৰুমটো হয়, ৰুমটো দেখাই দিছোঁ, গোটেইখিনি দেখাইছোঁ যেতিয়া তাহাঁতৰ সেইটো ৰুমো দেখাই দিছোঁ। মানে ল'ৰা ছোৱালীয়ে ৰুমকেইটা একদম পূৰা লেতেৰা কৰি থৈ দিয়ে দেই। বেকগ্ৰাউণ্ড চব ইগন'ৰ কৰিব আপোনালোকে, নাহাঁহিব আকৌ ইমান লেতেৰা বুলি কিনে। মানে ল'ৰা ছোৱালী থাকিলে মানে জানিবই আৰু, চফা হৈ নাথাকে, অ'ৰ বস্তু ত'ত ত'ৰ বস্তু ত'ত কৰি থৈ দিয়ে। আৰু এইফালে ইয়াত টিকিলাই ৰুমালখন তিতাই লৈ ঘৰ মুচি আছে সি, সুধিছোঁ কি কৰিছা, ঘৰ মুচিছে। আৰু এইফালে সৰু জাজনীৰ ৰুমটো
এয়া লগতে আহি গৈছে আৰু পূৰা একদম। এয়া মই কেমেৰা কৰি আছোঁ পূৰা, এইটো শ্ব'কেছ হয়। তাহাঁতৰ বিয়া হোৱা 1 বছৰ হ'ব আৰু কেইদিনমান পাছত। 1 বছৰ হোৱা নাইকিয়া। আৰু এয়া সেই ঘড়ীটো ভাল লাগিছে। আৰু এয়া ফুলবোৰ ধুনীয়াকৈ সজাই থৈছে। এয়া পেইণ্টিং হয়, এইটো বাথৰুম হয়, ৰুমৰ ভিতৰতে বাথৰুম বনোৱা আছে। এনেই গা হাত ধুবৰ কাৰণেহে দেই। আৰু এয়া সেইবোৰ ধুনীয়াকৈ সজাই থৈছে আৰু সেইকাৰণে দেখাই দিলোঁ, ভাবিলোঁ দেখাই দিওঁ। ৰখিব, মই লাইটটো জ্বলাই লওঁ। লাইটটো একদম আন্ধাৰ হৈ আছে, ভালদৰে পোহৰ নাহে মানে, চবফালে ঘৰ আছে যে, সেইটো কাৰণে মই লাইটটো জ্বলাই ল'লোঁ। সেইটো এটা শ্ব'কেছ, এইপিনে টিভিটো লগাই থৈছে। এইবোৰ ধুনীয়াকৈ একদম ফুল চুল চব বস্তু সজাই থৈছে। এইখন ডাইনিং টেবুল হয়, সেইটো অ'ভেন হয়। আৰু এইটো যে তাত কলিমা লিখা আছে, কিবা চূড়া লিখা আছে। তাত লাইট জ্বলাই দিলে ধুনীয়াকৈ হেৰি হয় মানে, লাইটিং কৰে, ভাল লাগে। লাষ্টত ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।